Hello friends, মোৰ চেনেল সুস্মিতা মইনালৈ সকলোকে স্বাগতম জনাইছো। আজি এটি অতি সহজতে বনাব পৰা চাটনিৰ ৰেচিপি আপোনালোকলৈ আগবঢ়াইছো। আশা কৰিছো আপোনালোকে ৰেচিপিটো চাই ভাল পাব। এতিয়া আহকচোন চাও মই এই ৰেচিপিটো কেনেকৈ বনাও। চাটনিৰ বাবে প্ৰয়োজন হোৱা সামগ্ৰীখিনি মই ইয়াতে লৈ লৈছো। এয়া ধনিয়া আৰু পুদিনাৰ পাত এমুঠি এমুঠিকৈ লৈছো। পাতখিনি ভালদৰে সাফাকৈ ধুই লৈছো। আপোনালোকে ধনিয়া আৰু পুদিনা পাতৰ পৰিমাণটো প্ৰয়োজন অনুসৰি ল'ব পাৰে। 9-10 ফুটামান নহৰু লৈছো। 5টা জলকীয়া লৈছো আৰু এটা সৰু সাইজৰ পিয়াজ মিহি মিহিকৈ কাটি লৈছো। পিয়াজখিনি বাদ দি বাকি গোটেইখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত দি দিলো। লগতে ইয়াত এচামুচ পানী দি দিছো যাতে গোটেইখিনি ভালদৰে গ্ৰাইণ্ড হৈ যায়। আৰু মই ইয়াত সৰু চামুচেৰে এচামুচ নিমখ এড কৰি দিলো। আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি নিমখ ল'ব আৰু নিমখ আপোনালোকে গ্ৰাইণ্ড কৰি লোৱাৰ পিছতো এড কৰিব পাৰে। এতিয়া মই গোটেইখিনি গ্ৰাইণ্ড কৰি লম। আৰু এয়া গ্ৰাইণ্ড কৰা হৈ গ'ল। এতিয়া বাটি এটাত উলিয়াই লৈছো গোটেইখিনি। কাটি থোৱা পিয়াজ অলপমান এড কৰি দিম ইয়াতে। এনেকৈ পিয়াজ এড কৰি দিলে চাটনিখন খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন। লগতে সৰু চামুচেৰে এচামুচ মিঠাতেল দি দিলো। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি লম। গৰম গৰম ভাতৰ লগত পৰিবেশন কৰিবলৈ চাটনিখন এতিয়া ৰেডি হৈ গ'ল। আপোনালোকেও এনেকৈ বনাই খাই চাবচোন। অতি সহজে বনাব পাৰে আৰু খাবলৈও বহুত টেষ্টি হয়। যদি চাটনিৰ ৰেচিপি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিব। লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাই থাকিবলৈ কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ বাই বাই।